বন্ধু-বান্ধৱীসকল আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি এনেধৰণে যদি লেটিনবিলাক যদি লাগি ধৰিছে আৰু বগা বগা এনেকুৱা ধৰণৰ যদি মেডিচিন খোৱাৰ পিছত যদি ভাল নাই হোৱা আপোনালোকে কি দৰৱ দিব লাগিব আপোনালোকক মই শেষত জনাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে সিহঁতক এনেধৰণে চাফা কৰি ৰাখিবলৈ বুলি চেষ্টা কৰিব আৰু তাৰপিছত আপোনালোকে পানীবিলাক চাফা কৰি সিহঁতক খাবলৈ বুলি দিব। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বেজীটো দিব। বন্ধু-বান্ধৱীসকলে বেজীটো আপোনালোকে এনেধৰণে দিব লাগিব, বেজী দিব লাগিব সিহঁতক। আৰু বেজীটো মই নামটো আপোনালোকক মই জনাই দিম একেবাৰে লাষ্টত। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেজীটো কেনেধৰণে দিব লাগিব আৰু কিমান দিব লাগিব আপোনালোকক মই একেবাৰে লাষ্টত জনাই দিম। আপোনালোকে মই এনেধৰণে দি দিছোঁ সিহঁতক। আৰু ইয়াৰ মানে আগতে ইহঁতক দৰৱ খুৱাই আছিলোঁ, দৰৱ খোৱাৰ পিছতো ইহঁতৰ ভাল নোহোৱা নাছিলে, সেইকাৰণে ইয়াক ইনজেকশ্যন দিবলগীয়া হ'ল। আৰু ইনজেকশ্যন দিয়াৰ পিছত আপোনালোকক ভাল হৈ যাব, এইটো এটা দি দিলে আপোনালোকৰ ইনজেকশ্যনটো ভাল হৈ যাব কুকুৰাটো আৰু সুস্থ হৈ ইহঁতি ঘূৰি ফুৰিব। কি হয় আমাৰ এণ্টিবায়'টিক বা এনেধৰণৰ যদি ডায়েৰিয়া কৰা যদি কিছুমান দৰৱ খোৱা হয়, দৰৱ খোৱালেও আপোনালোকৰ ভাল নহয় কেতিয়াবা। আৰু ভাল নোহোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এনেধৰণে বেজী মাৰি দিব লাগিব সিহঁতক বা বেজী দি দিব লাগিব সিহঁতক। বেজী দি দিলে মানে সিহঁতৰ সম্পূৰ্ণ ভাল হৈ যাব কুকুৰাবিলাক। আৰু মই আপোনালোকক নামটো দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। আৰু আপোনালোকে এনেধৰণে দিব বেজীটো, এনেকৈ 0.5 ml আপোনালোকে দিব লাগিব, বেছি নিদিব। আৰু বেছি দিলে আপোনালোকৰ অসুবিধা হ'ব, কুকুৰাটো মৰি যাব পাৰে। বন্ধু-বান্ধৱীসকল এইটো আপোনালোকৰ এইটো দেখিছেনে মেডিচিনটো, এইটো আপোনালোকৰ এনৰফ্লক্সেচিন ইনজেকশ্যন হয়। আপোনালোকৰ মেডিকেল ষ্ট'ৰত আপোনালোকে পাই যাব। আৰু আপোনালোকে আনি পিনে ধুনীয়াকৈ কুকুৰাবিলাকক যদি যিবিলাক কুকুৰা ভাল হোৱা নাই আপোনালোকে দিব লাগিব। আৰু দেখিছেনে চিঞ্জটোত আপোনালোকে 0.5 ml লৈছোঁ, এইটো 2 ml চিঞ্জ হয়। আৰু এইটো দেখিছেনে 0.5 ml মই ইয়াত দৰৱ ভৰাই লৈছোঁ আৰু এই দৰৱখিনিয়ে মই কুকুৰাটোক দিলোঁ। আপোনালোকে ভিডিঅ'ত অলৰেডি দেখিলেই। আৰু এইটো কুকুৰাটো এইটো আছিলে। ধন্যবাদ সকলোকে।